আমি মলিয়ালে মুখুন দেখি জামেনু প্রার্থনালে জামেনু প্রার্থনালে হলালে বরে গছে হলালে বরে গছে আৰু এতিয়া স্মাৰক প্ৰদান কৰিছে দুআষাৰ ক'ব। সদৌতি ৰাইজলৈ মই অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ আৰু সম্ভাষণ জনালোঁ। ধন্যবাদ। 42 সংখ্যক ৰঙালী বিহু আমি কেটকুছি আঞ্চলিক ৰাইজে অতি উলহ-মালহেৰে আমি এইবাৰ উদযাপন কৰিছোঁ। আমাৰ ৰাইজৰ মাজত জুবিন গাৰ্গৰ যদিও মৃত্যুৰ হতাশ কৰিছে, সেই হতাশক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেওঁৰ আত্মাৰ প্ৰতি। তেওঁ চিৰজীৱী হওক অসমীয়া ৰাইজৰ মাজত। তথাপিতো আমি আমাৰ হেঁপাহৰ ৰঙালী বিহু, অসমীয়াৰ স্বাভিমান আৰু অসমীয়া জাতিৰ বাপতি সাহোন এই ৰঙালী বিহুটোক আমি নেপাতি কেনেকৈ থাকোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ ৰঙালী বিহুৰ উদযাপন সমিতিৰ 2 সাধাৰণ সম্পাদক ৰাতুল দাস, পংকজ দাস আৰু আমাৰ সভাপতি ধনজিৎ দাস। আমি আজি 43টা বছৰ ধৰি এই ৰঙালী বিহু অতি উলহ মালহেৰে উদযাপন কৰি আহিছোঁ। এইবুলিও আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই বিহু আমি বিভিন্ন শিশুসকলৰ মাজত খেল ধেমালি, কুইজ প্ৰতিযোগিতা, ৰচিতনা প্ৰতিযোগিতা, বিভিন্ন প্ৰতিযোগিতাৰ মাজেৰে আহি শেষত আমাৰ বিভিন্ন প্ৰতিযোগীৰ মাজেৰে হুঁচৰি দল, বিহুৱা দল আৰু শেষত এখন সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি আশা ৰাখিছোঁ এই বিহুৱে অসমীয়া জাতিক একত্ৰিত কৰক, অসমীয়াৰ মাজত অনৈক্যৰ মাজত ঐক্য গঢ়ি তোলক, সাম্প্ৰদায়িক সম্প্ৰীতি গঢ়ি উঠক আৰু এই বিহুৰ মাজেৰে আমাৰ অনাগত দিনত ভৱিষ্যত অসমৰ যুৱক যুৱতীসকলে যাতে আমাৰ অসমীয়া সংস্কৃতিক চিৰযুগমীয়া কৰি ৰাখিব পাৰে, তাৰ কাৰণে এই বিহুত সকলোৱে আত্মনিয়োগ কৰক, বিহুক ৰক্ষা কৰক, অসমীয়া জাতিক ৰক্ষা কৰক, এই আহ্বানে আমি জনাব বিচাৰিছোঁ।